अभी चेकखन मैं निजर कारण नलौ मैं इन्ना संयोजन फोन कर কৈছো যে আমাৰ যদি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে য'ৰ পৰা আমি মানুহক সহায় কৰোঁ এই চেকখন তাত দি দিলে হ'ল অফিচ 5,000 ডলাৰ মানে সহায় কৰিব থ্যাংক ইউ ভেৰি মাচ আৰু সংযোজনকে আৰম্ভ কৰি যিমানবোৰ কৰ্মকৰ্তা আছে বেছিভাগ চিনাকি মানুহ ইয়াৰ লগত জড়িত বেলতলা বিহুখন মোৰ নিজৰ বিহু নিচিনা বহুত বছৰ ধৰি জড়িত আছোঁ ইয়াত সকলোৰে লগত যিসকলে পাতে তেওঁলোকো মোৰ বন্ধু ভাতৃৰ নিচিনা সো ভাল লাগিল আহি আৰু ভূপেন মামাৰ ভগ্নীয়ে ৰোজ বাইদেউ তেওঁ মোক বঁটাটো দিলে সো থ্যাংক ইউ সকলোকে এইটো মানে কি এইটো জন্মৰ পৰা এইটোৱে দেখি আছোঁ গতিকে ইয়াৰ সমাধান এটা হ'ব লাগে মই সেইটো ভাবোঁ আৰু এনেকৈ লাগি থাকি এনেকৈ মানুহ মাৰি থাকিলে ইটোৱে সেইটোক মাৰিলে সিটোৱে সেইটোক মাৰিলে সেইটোতো কোনো চল্ভ নহয় ন সেইটো চব এতিয়া মোদী চৰকাৰ আছে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদী আছে তেওঁলোকে কি সিদ্ধান্ত লয় কেনেকৈ কথা পাতে কেনেকৈ কি কৰে তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰিব আমিতো শান্তি বিচাৰোঁ সদায় আমি শান্তিয়ে বিচাৰোঁ কলাগুৰু দি দিছোঁ মই সদায় এনেকুৱা মানে য'ত দিয়ে মোক মই সদায় কলাগুৰু দি দিওঁ আৰু তাৰপৰা মই যাৰ প্ৰব্লেম হয় কাৰোবাৰ বেমাৰ হয় কাৰোবাৰ কিবা হয় তাৰপৰা আমি অলপ হ'লেও আমি সাহায্য দিব পাৰোঁ আৰ্টিষ্ট হওক স্পৰ্টছমেন হওক যিয়ে নহওক মোৰ বিবেকে কৈছে যে মই বাতিল কৰিব লাগে মই বাতিল কৰিছোঁ